আপুনিও নহয় ইমান ভয় পাদৰা মানুহজন নাই দেখোন কোনো নাই আৰু আপুনি ভাবে ভূত আহিছে ভূত আহিব পাৰে আজিকালি আৰু ভূত থাকে নেকি চিঞৰি আছে নহয় মোৰ বৰ ভয় লাগিছে মোক ধৰি লোৱা নাপো তুমি ৰ'ব মনে মনে আহক এয়া চৰাই চিঞৰিছে চাগে মনে মনে আহক দেই লাহে লাহেকৈ চাম আজি কিহে এনেকৈ চিঞৰি থাকে ৰাতভৰ শান্তি নিদিয়া হৈছে টোপনি আহিবলৈ আপোনাৰ শান্তি নাপাওঁ আপোনাৰ কাৰণে আপুনিহে ভাবে ভূত আহিছে এনে ভূতটোৱে আপোনাকহে খাব দিয়ক আজিকালিৰ দিনত আৰু ভূত আছেনে এনেকুৱা কোনো ভূত নাই ভূতে মানুহ খাব পাৰে কথা কয় ইমান ভয় খায় আপুনি ৰ'ব মই আজি দেখাই আছোঁ আপোনাক মোৰ দৰে এনেকৈ সাহসী তিৰোতা থাকোঁতে আপোনাক ভূতে নিব পাৰে চাম নহয় কোন ভূত সেইটো এনেকৈ নাযাবা তুমি এই ৰাতিকালত বুজিছা তোমাৰ সাহস এনেও আছে মই সেইটো গম পাওঁ তথাপিও ভয় লাগে দিয়াচোন ৰাতি এই ৰাতি দুপৰ নিশা আমি যে আহিছোঁ কিবা কৈ মোৰ বৰ ভয় লাগিছে আৰু সেইজনী বা কোন আছিল সঁচাকে ভূতেই চাগে ইমান চিঞৰি চিঞৰি মাতিছিল সেইজনী ফুটনি নহয় সেইজনী পাগলী চাগে কোনোবা পাগলী গৈছে সেইকাৰণে চিঞৰি চিঞৰি গৈছে হৈয়ে দিয়া কোনো নাইয়ে দেখোন তুমি বোলা ভিতৰলৈ যাওঁ বোলা এই পাগলী ছাগলী কিজানি এইফালে গৈছে তাৰমানে এতিয়া আপোনাৰ ভয়টো নোহোৱা হ'ল ন সেইকাৰণে আগবাঢ়ি গৈছে পাগলীয়ে হয় দিয়ক আপোনাক কৈছিলোৱে দেখোন পাগলী বোলে আপুনিতো উঠিয়ে নাহে বিচনাখনৰ পৰা ভয়তে ইমান ভয় খায় আপুনি লাগিবই দিয়াচোন আজু ককাৰ দিনৰে পৰা ভূতেই দেখা নাই এতিয়া আৰু কেনেকৈ নতুনকৈ ভূত আহিল সেই দেখিহে মোৰ বৰ ভয় লাগিছে এনেও ভয় লাগে মানুহবোৰে যে কয় চিনেমাত এইটো ভূত ওলাইছে সেইটো ভূত ওলাইছে সেইবোৰ দেখিয়ে মোৰ কিবা ভূতৰ প্ৰতি বহুত ভয় লাগে বুজিছা তুমি যে মানুহজনী ইমান বদমাছ সোৱাদ গণ্ডগোল হৈছে সেইটো আৰু আপুনি ক'ব লগা কথা নাই পদুমী সঁচাকে আছে কিবা টানিলে মোক টানিলে কি হ'ব নহয় এই মানুহজনৰ লগত কি যে আপুনি এনেও ভয় খায় সৰু ল'ৰা ছোৱালীৰ দৰে এনেও চক খাই উঠে ক'ত গ'ল আপুনি হে নাই নহয় চাগে মানুহজন ক'ত গ'ল আপুনি পদুমী ওপৰলৈ চোৱা মোক উৰুৱাই লৈ গ'ল খালে মোক ফুটনিয়ে খালে কি বস্তু ফুটনিটোৱে চাগে ৰ'ব আপুনি চিন্তা নকৰিব মই গৈ আছো আপুনি থাকক মই জপিয়াই গৈ আছো পদুমী ধৰা আহা তুমি সোনকালে আহা জপিয়া আহা পদুমী নিলে মোক উৰুৱাই নিলে পদুমী বচাইছো আপুনি ধৈৰ্য ধৰক মই গৈছো আৰু জপিয়াই আপোনাৰ ওচৰলৈ বজৰংবলী কি জয় প্ৰভু মই যেন এই ভুটনি আৰু মোৰ যুদ্ধখনত মই জয়লাভ কৰো তাৰ বাবে আশীৰ্বাদ কৰক এই ভুটালীয়ে মোক চিনি পোৱা নাই মোৰ আগতে আহক তাই আপুনি ভয় কৰাৰ কাৰণে আপোনাক ধৰিছে তাই মোৰ আগতে ভুটালী তাৰ ভূত গমে উলিয়াই দিম মই একেবাৰে তোক চেটআপ কৰি দিম মোৰ আগতে আহিবা সাহস আছে যদি পদুমী এতিয়া তুমি বকবকাই থাকিব নালাগে মোক গুচোৱা তুমি আগতে ধৰিছো আপোনাক দেই লাহেকৈ নামিব দেই লাহে নামিব দেই ধৰিছো ৰ'ব ফুটালি ফুটগেৰি দেখি আমাৰ পৰা মোৰ আগত চিনি পোৱা নাই মানুহ তাই ৰ'ব আপুনি আৰু নিজে কিয় উৰি গৈছে ৰ'ব মই ধৰি আছো কিয় এনেকৈ চিঞৰিছে আপুনি ফুটাৰ দৰে আপোনাৰ চাউণ্ডটো হৈছে দেখোন মই নহয় পদুমী তোমাৰ পিছফালে ফুটনিজনী চোৱাচোন থিয় হৈছে পদুমী উঠা এইজনী ফুটনিজনী চিনি পাইছেনে এইজনী আছিল মোক উৰুৱাই নিয়াটো উঠা তুমি নুঠিলে এতিয়া কেনেকে হ'ব পদুমী উঠা ফুটনিয়ে মোক অকলে খাব এতিয়া উঠা তুমি মানুহে নেকি মই আকৌ ভয় খাইছিলো নহয় থু আইও তুমি কেনেকৈ ভয় খুৱাই দিলা ভূত বুলি ভণ্টি তুমি ভূত নহয় নেকি বা ভয় খুৱাই দিলা দেই মোকো বৰ ভয় লাগিছিল মোৰ এই মূৰটো ঘূৰাই পৰিয়ে গৈছিলো মই এনেকুৱা ভূত-চূতবিলাক দেখিলে বৰ ভয় লাগে বুজিছা তুমি আৰু কিয় এইবোৰ ড্ৰেছ পিন্ধি আহিছা নহ'লে এইবোৰ ৰঙা কি লগাই লৈছা এইবোৰ বিলাহীৰ জুচ হয় বাইদেউ তুমি বিলাহী জুচবিলাক লগাই ভয় খুৱাবলৈ আমাকহে পালা বেলেগ মানুহে নাপালা নেকি আৰু তুমি এনেকৈ ভয় খুৱাবলৈ নাহিবা দেই কিয় পিন্ধিছা তুমি এইবোৰ দাদা মই যাদু শিকি আছো সেইকাৰণে আজি মোৰ লাষ্ট পৰীক্ষাটো আছিল সেইকাৰণে ফাইনেল পৰীক্ষা